তো মই আছো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৰক্তিম মৰাণৰ লগত আৰু ৰক্তিম মৰাণে টঙনা মাজগাঁৱত প্ৰশিক্ষণ দি আছে যিহেতু তো তোমাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ প্ৰথমে আৰু ইয়াত যে তুমি প্ৰশিক্ষণ দি আছা তো তাৰ বিষয়ে অকণমান কোৱা কিহৰ ট্ৰেইনিং কৰি থকা হৈছে মানে ইয়াত আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট হেণ্ডবলৰ কাৰণে জুনিয়ৰ ল'ৰা ছোৱালী দুইটা উভয়ে টিম বনাই থকা হৈছে অনুশীলন কৰি থকা হৈছে অহা মাহত আমাৰ গেম আছে আৰু ইয়াৰ পৰা আমি দুজনী ছোৱালী আসাম প্ৰিমিয়াৰ লীগ ট্ৰায়েল কেম্পলৈ কেম্প কৰিবলৈ পঠিয়াম আমি আৰু চিলেকশ্যন কৰি থকা হৈছে কেতিয়াৰ পৰা কৰি আছা এতিয়া আমাৰ এবছৰ হ'ল এইখন গ্ৰাউণ্ডত প্ৰেক্টিছ কৰি থকা আৰু আমাৰ ল'ৰাই দুবাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলি আহিছে আৰু নেশ্যনেল খেলা ছোৱালীও আছে 3-4জনী আৰু ক'ৰ পৰা আহিছে ছোৱালীবিলাক আমাৰ ইয়াত কাচিজান আছে টঙনা মাজগাঁও আছে তাৰপিছত টেঙাবাৰী আছে পুলিপথাৰ আছে আৰু এডমিশ্যনৰ ফিজ কেনেকুৱাকৈ লোৱা এডমিশ্যনৰ ফিজ তেনেকৈ লোৱা নহয় বিনামূলীয়া প্ৰশিক্ষণ আমি এনেকৈ তিনিচুকীয়া ডিষ্ট্ৰিক্ট হেণ্ডবল এছ'চিয়েশ্যনৰ সহায়ত দি আছোঁ এনে এটা ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন বুলি আমি 150কৈ এটা ৰেজিষ্ট্ৰেশ্যন লওঁ সিমানেই আৰু নাই তো এতিয়া জইন কৰিব বিচাৰিলে আহিব পাৰে যদি কোনোবাই জইন কৰিব বিচাৰে তেতিয়া আহিব পাৰে কোচিং তো ইয়াত কোচিং হৈ আছে ন কি হেণ্ডবলৰ তো আহিব পাৰে কোনোবাই যদি মানে খেলিব বিচাৰে হয় নাই বাৰু আহিব পাৰে তেনেকৈ মাহেকীয়া ফিজটো তেনেকৈ লোৱা নহয় আমাৰ ইয়াত অকল প্ৰশিক্ষণটো দিয়া হয় তো বহুত ধন্যবাদ তোমাৰ লগত কথা পাতি ভাল লাগিলে তো থেংক ইউ এয়া বহুত সুন্দৰকৈ প্ৰশিক্ষণ দিয়া হৈছে আৰু যিখন ফিল্ডত তেওঁ নিজেই খেলি ডাঙৰ হৈছিল সেইখন ফিল্ডতেই দেখা গ'ল আজি তেওঁ নতুন প্ৰজন্মক আগবঢ়াই নিবলৈ চেষ্টা চলাইছে চ' বহুত বেছি ভাল লাগিলে দেখি এনেদৰে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে প্ৰশিক্ষণ দি আছে আৰু তেওঁ অকণমান পোহৰ বিলাবলৈ বিচাৰিছে আৰু আশা কৰোঁ তেওঁ যি ভাবিছে সেয়া যেন সফল হয়
Burning the bridge that keeps us. I'm here and I'm feeling exaggerated, that's what you assume. Story's over now, I must conclude. I am conflicted.